নমস্কাৰ, মই ডক্টৰ স্বৰ্ণলতা দেৱী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই কথা পাতিব বিচাৰিছোঁ আমাৰ নৱপ্ৰজন্মৰ এটা বিশেষ অৱগুণ খঙৰ ওপৰত। মই প্ৰায় দেখিছোঁ বা বহুতৰ পৰা শুনিছোঁ যে আমাৰ সন্তানসকলে যথেষ্ট খং কৰে। কিবা এটা বস্তু নাপালে, নিজে ভবা ধৰণৰ নহ'লে তেওঁলোকে এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰে যে আমি অভিভাৱকসকলে কেতিয়াবা লাজ পাবলগীয়া হয়। এতিয়া প্ৰথম আহকচোন আমি বিচাৰ কৰোঁ এনেকুৱা কিয় হৈছে। মই আগতেও কৈছোঁ, শিশু এটা জন্মৰ সময়ত কোনো ধৰণৰ গুণ বা অৱগুণ ধাৰণ কৰি নাহে। গুণ অৱগুণ ধাৰণ কৰা হয় আমাৰ বাহ্যিক পৰিৱেশৰ পৰা, আমাৰ আপব্ৰিংগিঙৰ পৰা। এতিয়া হয়তো মোক বহুতে ভাবিব, আমিতো ঘৰত ভালকেই কথা পাতোঁ, আমিতো ঘৰত কাকো খং কৰিবা বুলি নিশিকাওঁ, তেতিয়াহ'লে কিয় আমাৰ শিশুসকল এনেকুৱা হৈছে? হয়, কোনো ডাইৰেক্ট নিশিকায় যে তুমি খং কৰিবা, কিন্তু প্ৰথম কথা, শিশু এটা খঙাল সেই পৰিচয়টো অভিভাৱকেই দিয়ে। মই কৈছোঁ, মই বহুত দেখিছোঁ, যেতিয়া পেচেণ্টে আহে ক্লিনিকত বা মই কোনোবা চিনাকি মানুহৰ ঘৰতে হওক, শিশু এটাই প্ৰথম যেতিয়া জন্ম হয় এটাই কাম জানে, কান্দিব। তো শিশুটোৱে ভোক লাগিলে কান্দে, পেট বিষালে কান্দে, পেচাব লাগিলে কান্দে, যিকোনো শিশুটোৰ যেতিয়া বেছিক কিবা নিড হয় শিশুটোৱে কান্দে। আৰু লগে লগে ঘৰৰ মানুহবিলাকে কি কয়, ইমান কান্দিছে, ইয়াৰ বহুত খং। তো আমি প্ৰথমেই সোমোৱাই দিলোঁ খং। তাৰপিছত কেতিয়াবা যদি দেখিলোঁ শিশুটো নতুনকৈ খোজকাঢ়িব শিকিছে, শিশুটো পৰি গ'ল, পৰাৰ লগে লগে আমি দেখালোঁ, তুমি পৰিলা, দুখ পালা, সেই জেগাটোত গৈ আমি মাৰি দিলোঁ। তো আমি শিশুটোক দেখুৱালোঁ প্ৰতিশোধ, যে তুমি দুখ পাব নোৱাৰা, তুমি যদি কিবা কাৰণত দুখ পাইছা, আমি সেই বস্তুটোক প্ৰতিশোধ লওঁ। তো আমি শিশুক খং, প্ৰতিশোধ এইবোৰ আমি দেখুৱাই দিছোঁ। দুখ কেতিয়াবা পাব পাৰে, দুখ পাইছে সেইটো ঠিক হৈ যাব, তেনেধৰণৰ মানসিকতা আমি দিব লাগিব। ৩ নম্বৰ কথা, এণ্টাৰটেইনমেণ্টৰ নামত আমি শিশুসকলক কি চায়? টিভিত কাৰ্টুন। তো কাৰ্টুনত কি চায়? আপোনালোকে মন কৰিবচোন, এতিয়াৰ যিবোৰ কাৰ্টুন 24/7 টিভিত যিবোৰ কাৰ্টুন চলি থাকে, তাত ভায়লেন্সৰ পৰিমাণটো কিমান? যথেষ্ট ভায়লেন্স দেখুৱায়। তো শিশুসকলে যিটো শিশু, কোমল মনৰ শিশু এটাই দিনটো যদি তেনেকুৱা ধৰণৰ ভায়লেন্স দেখি থাকে, তেতিয়াহ'লে তেওঁলোকৰ মনত কি প্ৰভাৱ পৰিব পাৰে, তেওঁলোকৰ মগজুত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে? আমাৰ নৱপ্ৰজন্মৰ যিটো মাছ ডিগ্ৰেডেশ্যন হৈছে, এই প্ৰধান কাৰণটো হ'ল এইকেইটাই। ১ নম্বৰ কথা, আমাৰ 24/7 কাৰ্টুন চেনেলছবোৰ যিবিলাকত ভায়লেন্সৰ পৰিমাণ বহুত বেছি। ২ নম্বৰ কথা, আমাৰ অত্যাধিক মৰম, যে শিশুটোক আমি ক'তো একোৱেই হ'ব নিদিওঁ, যদি কিবা হয় যি বিচাৰে সেইটোকেই দিম, তেনেকুৱা ধৰণৰ মানসিকতাৰে আপব্ৰিংগিং। আৰু ৩ নম্বৰ কথা, আমি শিশুটোক কৈ থাকোঁ, ই খঙাল, ই বহুত জেদী, ই খঙাল, ই জেদী। তেনেকুৱা ধৰণৰ কথাই শিশুটোক মনত, মই খঙাল, গতিকে মই খং কৰিব পৰা অধিকাৰ আছে, সেই বস্তুটো মনত সোমোৱাই দিয়ে। এতিয়া ভাবক, এইটো আমি কেনেকৈ আঁতৰাব পাৰোঁ? খং যিহেতু এটা আয়ত্ব কৰা অৱগুণ, আমি তাক ত্যাগো কৰিব পাৰোঁ। তো ত্যাগ কৰিবলৈ কি কৰিব লাগিব? আমিতো এটাই কাম কৰিব পাৰোঁ, মৰম কৰিব লাগিব। আমি শিশুটোৰ মনত সোমোৱাই দিব লাগিব যে তুমি শান্ত প্ৰকৃতিৰ সন্তান, তুমি শান্ত প্ৰকৃতিৰ ল'ৰা, তুমি শান্ত প্ৰকৃতিৰ ছোৱালী। তুমি খং কৰি আমি জীৱনত একো পাব নোৱাৰোঁ। আমি খঙেৰে একো বস্তু, কান্দিলে কল পায়, সেই বস্তুটো শিশুসকলৰ মূৰত সোমাই আছে। কিন্তু আমি কান্দি একো বস্তু পাব নোৱাৰোঁ। আমি কাম কৰিব লাগিব, আমি কৰিহে যিকোনো বস্তু আমি কাম কৰিম আৰু তাৰহে ফল পাম। সেই বস্তুটো আমি সৰুৰ পৰা মূৰত সোমোৱাব লাগিব। আমি যেতিয়া টিভিত এণ্টাৰটেইনমেণ্টৰ কাৰণে টিভি দেখুৱাবই লাগিব ল'ৰা ছোৱালীক। তো টিভিত কি দেখুৱাব? ধুনীয়া গান এটা দেখাওক, ধুনীয়া কবিতা, ধুনীয়া কাহিনী। আৰু এটা মই কথা কওঁ, ধাৰ্মিক কাহিনী, ধাৰ্মিক জ্ঞান শিশুক দিয়াটো বহুত দৰকাৰী। ধৰ্মীয় বস্তুটো সকলোৰে কাৰণে বেলেগ। ময়ো কোনো এটা ধৰ্মক নিৰ্দিষ্টভাৱে এইটোৱে ভাল বা এইটোৱে বেয়া বুলি নকওঁ, কিন্তু যেনেকৈ স্কুল এখনত এটা ডিচিপ্লিনৰ প্ৰয়োজন আছে, পঢ়াটো সকলো স্কুলেই ভাল, ঠিক তেনেকৈ ধৰ্মৰ জ্ঞানটো আমাৰ যিটো সামাজিক ডিচিপ্লিনৰ কাৰণে যথেষ্ট দৰকাৰী। তো শিশুসকলে যেতিয়া ধাৰ্মিক জ্ঞানবোৰ পাব, ধাৰ্মিক জ্ঞান, আধ্যাত্মিকতাই শিশুসকলক শান্ত কৰি ৰাখিব। আৰু এটা বিশেষ কথা ক'ব খোজোঁ, আমি মৰম যথেষ্ট কৰিব লাগে,
কিন্তু যি বিচাৰে তাকেই দি দিয়াটো সেইটো মৰম নহয়, সেইটো শিশুৰ কাৰণে এটা মাৰাত্মক বিষ বুলি ক'ব পাৰোঁ। শিশুটোৱে যি বিচাৰে মই তাকেই যদি দিওঁ মোৰ বিবেচনা নোহোৱাকৈ, তেতিয়াহ'লে মই এদিন বিপদত পৰিম। আজিলৈ ইমানেই, পিছত পুনৰ লগ পাম। ধন্যবাদেৰে, ওম শান্তি।